বহি থাকোঁ অত্যন্ত মূৰ্খামি কাম হ'ব। গতিকে আমি বৰ্তমান ক'ব বিচাৰিছোঁ যে মই আপোনালোকৰ যদি অসমবাসী ক'ব বিচাৰিছোঁ যে আপোনালোক ওলাই আহক, আপোনালোক এটা জাগৰণ হ'ব লাগে যে এইটো কোনো এইবোৰ ৰাহুৱে ক'ত বা কেতুৱে খায় এইবিলাকৰ নিচিনা এই যিবোৰ ভ্ৰান্ত ধাৰণা এই ভ্ৰান্ত ধাৰণাসমূহ বাদ দি এটা নতুন বৈজ্ঞানিক চিন্তাধাৰাৰে এইটো আগবঢ়াব লাগে। যিহেতু আজি ছুপাৰ ব্লু ব্লাড মুন, প্ৰথমতে হৈছে ব্লু মুন আৰু তাৰপিছত হৈছে ছুপাৰ মুন। এতিয়া আগতকে এইবাৰ আমাৰ চন্দ্ৰটো 30% মিগাৰ আৰু 40 ট্ৰেজৰী অফিচ আৰম্ভ হ'ল জিলা পৰ্যায়ত আৰু আমি আশা ৰাখিছোঁ যে এনেধৰণে আমি মাজুলীক পূৰ্ণাংগ ৰূপ দিব লাগিব। মাজুলী জিলা হিচাপে এতিয়াও বহুতকেইটা কাৰ্যালয় নিৰ্মাণ হ'বলৈ বাকী আছে। গতিকে অলপতে ইণ্টিগ্ৰেটেড অফিচ কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰা হ'ব আৰু মই বিশ্বাস ৰাখিছোঁ এই সকলোবিলাক সম্ভৱ হোৱাৰ অন্তৰালত মাজুলীবাসী ৰাইজৰ আশীৰ্বাদ মৰম চেনেহ আৰু সহযোগিতাৰ বাবে এইবোৰ সম্ভৱ হৈছে। পৰৱৰ্তী খবৰ অসমৰ শীৰ্ষস্থানৰ আৰু ভাৰতৰ দ্বিতীয় স্থানৰ সাব জুনিয়ৰ মহিলা টেবুল টেনিছ খেলুৱৈ তৃষা গগৈ আৰু অসমৰ শীৰ্ষস্থানৰ জুনিয়ৰ আৰু সাব জুনিয়ৰ পুৰুষ টেবুল টেনিছ খেলুৱৈ অগ্নিম ভাস্কৰ গোহাঁইক অইল ইণ্ডিয়া লিমিটেডৰ টেবুল টেনিছ দলৰ বাবে নিৰ্বাচিত কৰা হৈছে। ৩৫ সংখ্যক PSPB ইণ্টাৰ ইউনিট টেবুল টেনিছ প্ৰতিযোগিতাৰ 2 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব হায়দৰাবাদত। কোম্পানীৰ বিশেষ জলপানী আঁচনিৰ অধীনত 2গৰাকী খেলুৱৈক দায়িত্ব ল'লে অইল ইণ্ডিয়াই। মূলতঃ ৰাজ্যখনৰ উদীয়মান ক্ৰীড়া প্ৰতিভাক অনুপ্ৰাণিত কৰাৰ লক্ষ্যৰে অইল ইণ্ডিয়া লিমিটেডে এই পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰাক্তন টেবুল টেনিছ খেলুৱৈ মনালিছা বৰুৱা মেহতা হ'ব অইল ইণ্ডিয়া টেবুল টেনিছ দলৰ প্ৰশিক্ষক আৰু দলটোৰ মেনেজাৰ হিচাপে থাকিব ত্ৰিদীপ দুৱাৰা। আজি মহাবীৰ চিলাৰায় 508 সংখ্যক জন্ম জয়ন্তী। ৰাজ্যৰ ভিন্ন প্ৰান্তত স্মৰণ কৰা হৈছে বীৰ চিলাৰায়ক। গোৱালপাৰা ৰংজুৰি 3দিনীয়া কাৰ্যসূচীৰে বীৰ চিলাৰায় দিৱস পালন কৰা হৈছে। মঙলদৈ ৰাজ্য চৰকাৰৰ উদ্যোগত পালন কৰা হৈছে চিলাৰায় দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। কেন্দ্ৰীয় কাৰ্যসূচীত উপস্থিত হৈ বীৰ চিলাৰায়ক স্মৰণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি মহাবীৰ চিলাৰায়ৰ 508 সংখ্যক জন্ম জয়ন্তী। ৰাজ্যৰ ভিন্ন প্ৰান্তত সোঁৱৰণ বীৰ চিলাৰায়ক। গোৱালপাৰাৰ ৰংজুলিত 3দিনীয়া কাৰ্যসূচীৰে বীৰ চিলাৰায় দিৱস। মঙলদৈত ৰাজ্য চৰকাৰৰ উদ্যোগত বীৰ চিলাৰায় দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। গোৱালপাৰা জিলাৰ ৰংজুলিত মঙলবাৰৰ পৰা 3দিনীয়াকৈ অনুষ্ঠিত হৈছে মহাবীৰ চিলাৰায় দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ 7ম দ্বিবাৰ্ষিক অধিৱেশনো অনুষ্ঠিত কৰা হ'ল। দ্বিতীয় দিনাৰ কাৰ্যসূচীত পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ লগতে চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হয়। আমি শ্বহীদ বিদিত মাল্যাৰ্পক হিচাপে আমাৰ জিলাৰ সম্পাদক তৰ্পক হিচাপে জিলাৰ সম্পাদক মাননীয় হিদলাল ৰায়দেৱক আমি তৰ্পক হিচাপে নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু সেই নিমন্ত্ৰণৰ সাপেক্ষে তেওঁ শ্বহীদ তৰ্পক 10:30 বজাত শ্বহীদ তৰ্পক কৰে। ইফালে মঙলদৈত ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে পালন কৰা হয় মহাবীৰ চিলাৰায় দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, য'ত বীৰ চিলাৰায়ৰ আদৰ্শ কৰ্মৰাজিক শ্ৰদ্ধাৰে সোঁৱৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। চিলাৰায় প্ৰতি সমগ্ৰ অসমৰ ৰাইজৰ হৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বিশ্ববীৰ চিলাৰায় আদৰ্শৰে আমি আগন্তুক দিনত অসমখনক আগুৱাই নিম। বিশ্ববীৰ চিলাৰায়ে যি আদৰ্শ দেখুৱাই গৈছে অসমীয়া জাতিক, সেই আদৰ্শৰে আগন্তুক দিনত উঠি অহা প্ৰজন্মক উদ্বুদ্ধ কৰি আমি অসমক ভাৰতবৰ্ষৰ অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আমি দৃঢ়তাৰে কাম কৰি যাম। বুধবাৰে ৰাজ্যজুৰি পালন কৰা হ'ল মহাবীৰ চিলাৰায়ৰ 508 সংখ্যক জন্ম জয়ন্তী। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ। অহা 23 ফেব্ৰুৱাৰীত ছবিঘৰলৈ আহিব এখন নতুন অসমীয়া ছবি ঢৌ। পোনপ্ৰথমবাৰৰ বাবে ৰাজস্থান, চেন্নাই, পাঞ্জাব, দিল্লী আদিকে ধৰি দেশ বিদেশৰ বিভিন্ন লোকেশ্যনত চিত্ৰগ্ৰহণ কৰা হৈছে এই ছবিখনৰ। চাওঁহক লক্ষ্মীনন্দন পেগু পৰিচালিত এই ছবিখনৰ এটি আইটেম নাম্বাৰৰ
এক ব্ৰেকিং নিউজ মহানগৰীত এছপিঅ'সকলৰ উত্তাল প্ৰতিবাদ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰিছে এছপিঅ'সকলে 850টা পদত নিযুক্তিৰ লগতে অন্যান্য দাবীৰে উত্তাল প্ৰতিবাদ এছপিঅ'ৰ কাইলৈৰ ভিতৰত চৰকাৰৰ পৰা কোনো সঁহাৰি নাপালে ব্ৰহ্মপুত্ৰত জাপ দিয়াৰ ভাবুকি দিছে এছপিঅ'সকলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰোঁ এছপিসকলৰ নিযুক্তি বিষয়টো আলোচনা কৰক আৰু এছপিসকলক অতি শীঘ্ৰে 3 নং এএছএফ বেটেলিয়নৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰক লগতে 850 জন এছপিৰ ভিতৰৰ পৰা বৰ্তমান 145 জনকহে নিযুক্তি দিবলৈ লোৱা প্ৰক্ৰিয়াটো বন্ধ ৰাখিব লাগে যদি অহা কালিলৈ ভিতৰত আমাক কোনো ৰিজাল্ট নিদিয়ে কোনো গৃহ বিভাগৰ বিষয়াই তেতিয়াহ'লে আমি অহা পৰহিলৈ আমি এটা ভয়ংকৰ কাৰ্যসূচী ল'ব বিচাৰিছোঁ যিটোৱে নেকি আমাৰ অসমৰ পৰা এছপিৰ সমস্যাটো নাইকিয়া হৈ যাব সকলোৱে একেলগে গুৱাহাটী মহানগৰ কোনো স্থানত ব্ৰহ্মপুত্ৰৰ পানীত জাপ দি সকলোৱে একেলগে আত্মজাত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অসমৰ সাংবাদিকতাৰ অগ্ৰণী শিক্ষানুষ্ঠান টাৰ্ণিং পইণ্টৰ ছাত্ৰৰ প্ৰশংসনীয় পদক্ষেপ নিজা প্ৰচেষ্টাৰে 3গৰাকী ছাত্ৰই সাজু কৰি উলিয়ালে এটি নতুন গীত তোমাৰ দুচকুলে শীৰ্ষক গীতটি আজি উন্মোচন কৰা হয় টাৰ্ণিং পইণ্ট ইনষ্টিটিউট অৱ মিডিয়া এণ্ড ক্ৰিয়েটিভ স্কিলছৰ চৌহদত এই গীতটি উন্মোচন কৰে বিশিষ্ট সাংবাদিক ৱাজবীৰ হুছেইন আৰু সৈয়দ জাহিৰ হুছেইনে গীতটিত কণ্ঠদান কৰিছে প্ৰতিভাৱান গায়ক গৌতম মজুমদাৰে কথা আৰু সুৰ হিমাংশু ভূঞা আৰু গৌৰাংগ মাধৱ শইকীয়াৰ এই উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে টাৰ্ণিং পইণ্টৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী শীঘ্ৰে ছাত্ৰকেইগৰাকীয়ে নিৰ্মাণ কৰিব গীতটিৰ ভিডিঅ' তোমাৰ দুচকুলে চালে জানানে মৰম বাঢ়ে লাহে লাহে কৈ তোমাৰ হাঁহি দেখিলে জানানে সপোন জাগে গোপনে গোপনে আবেগ নামে এদিন ভাল লাগে মিঠা মিঠা এদিন ভাল লাগে নিমখীয়া এদিন কিনো ভাল লাগে ভেরি